নমস্কাৰ কমলেক চুডু মই চিনি আপোনালোক সকলোলৈ মোৰ চুমি মেনাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি পোলাও ৰেচিপি এটা দিম বুলি ভাবিছোঁ। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু মোৰ ভিডিঅ'ত বেছিভাগেই আপোনালোকে ৰেচিপি ভিডিঅ'ই পাব। আৰু মই কেতিয়াবা ব্লগ দিম, ক'ত যাওঁ, কি কৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, যাতে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। সো এতিয়া দেৰি নকৰি মোৰ পোলাও ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু মই পোলাও বনাবলৈ লৈছোঁ। এয়া পিঁয়াজ, গাজৰ, তেজপাত, ডালচেনি, কেঁচা জলকীয়া, তেল, বিলাহী আৰু ফুলকবি, পেজবিন, আলু, জিৰা আৰু মটৰ। মই সকলোখিনি এনেদৰে যোগাৰ কৰি লৈছোঁ। আপোনালোকে মন পচন্দৰ পাচলি এড কৰি দিব পাৰে। আৰু মই ইয়াত এতিয়া আধা কেজি চাউল লৈছোঁ, জহা চাউল হয়। পানীত আধা ঘণ্টামান সময় মই এনেদৰে তিয়াই থৈ দিম। বেছি সময় তিয়াব নালাগে, আধা ঘণ্টা তিয়াই থ'লেই হ'ব। আৰু এয়া মোৰ কুকাৰ গৰম হৈ গ'ল, তেল দিছোঁ, তাৰপিছত জিৰা, তেজপাতখিনিও দি দিছোঁ, ডালচেনি, আৰু এনেদৰে অকণমান লৰাই দিছোঁ। এতিয়া মই পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এতিয়া মই কেঁচা জলকীয়াখিনি দি অলপ ৰঙচুৱাকৈ ভাজি ল'ম, জলকীয়াখিনিও। এতিয়া মই কাটি লোৱা আলু, গাজৰ, পেজবিন, ফুলকবি আৰু সোৱাদ অনুসৰি নিমখ, বিলাহী দি সকলোখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। এতিয়া মই মটৰখিনিও দি দিছোঁ। মটৰখিনি অলপ পিছত দিছোঁ, কাৰণ মটৰ সোনকালেই সিজি যায়। আৰু এনেদৰে লৰাই লৈছোঁ ভালদৰে। এতিয়া মই তিয়াই থোৱা চাউলখিনি উলিয়াই থৈছিলোঁ, আৰু চাউলখিনিও মই দি দিছোঁ। চাউলখিনি দি অলপ সময় এনেদৰে মই ভাজি লৈছোঁ। লাহে লাহে লৰাব, নহ'লে চাউলখিনি ভাঙি যাব। এনেদৰে। আৰু পানী মই 1 কাপ চাউলত পানী 1 কাপ আধা লৈছোঁ। পানী কম বেছি হ'লে পোলাওখিনি বেয়া হৈ যাব। চ' পানী দিওঁতে সাৱধান হ'ব লাগে। আৰু ধনিয়া অলপ দি মই এনেদৰে লাহে লাহে লৰাই দি ঢাকনিখন ঢাকি এবাৰ চিটি মাৰিব দিম। আৰু এয়া চাওক, মোৰ পোলাও হৈ গ'ল। এয়া চাওক, এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। মই ইয়াত একো কাজু বা কিচমিচ ব্যৱহাৰ কৰা নাই। ভেজিটেবল পোলাও যেতিয়া, মই সেইবিলাক একো ব্যৱহাৰ কৰা নাই। আৰু মই পোলাওৰ লগত খাবলৈ চিকেন আৰু আলুৰ লগত বনাইছিলোঁ। আৰু এনেদৰেই মই পোলাও বনাই খালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।